হেল্ল' এভৰিৱান, আজি মই নতুন আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো হৈছে মই আজি চুলিখিনি যিহেতু হেনা কৰিম, গতিকেলৈ আপোনালোকক দেখুৱাওঁ। মোৰ চুলিখিনি বহুতে কয় চিল্কি হৈ থাকে, কালাৰিং হৈ থাকে বুলি। সেইটো কাৰণে কেনেকৈনো কয়, মইনো হেনাটো কৰোঁতে কেনেকৈ কি কৰোঁ তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এনেদৰে কৰে নে নকৰে জনাব, আৰু যদি নাই কৰা এবাৰ হ'লেও চেষ্টা এটা কৰি চাবচোন এনেদৰে কৰিবলৈ। তেতিয়া চুলিখিনি চিল্কি হয় আৰু কালাৰিংটো বহুত ধুনীয়াকৈ উঠে। মই কিন্তু বেলেগত গৈ কালাৰ কৰি পোৱা নাই, মই ঘৰতে কৰোঁ। এইটো আপোনালোকে চবেই চিনিয়ে পায়, এইটো পুষ্পা হেনা। এইটো পুষ্পা হেনা, এইটো মই খুবেই ভাল পাওঁ। আগতে মই চেলি হেনা কৰিছিলোঁ, কিন্তু ইয়াত মানে চেলি হেনাটো পাবলৈ বহুতে দিগদাৰ, সেয়েহে এতিয়া এই পুষ্পা হেনাটো যিহেতু সহজতে চবতে পায়, সকলো দোকানতে পুষ্পা হেনা পায়, গতিকে মই পুষ্পা হেনাটো কৰিম। যিহেতু মোৰ চুলিখিনি তাকৰ হয়, সেয়েহে মই অকল এটা পেকেটেই, সৰু পেকেট এটা লৈছোঁ। দীঘল চুলিৰ কাৰণে ইয়াতকৈ অলপ বেছি ল'ব লাগিব, যিহেতু মোৰ চুটি চুলি। এতিয়া মই এইটো এটা বাতি লৈছোঁ, এই বাতিটোতে এতিয়া এইখিনি মই ইয়াতে দি ল'ম। সকলোৱে জানেই কেনেদৰে হেনা কৰিব লাগে, কিন্তু মইনো কেনেদৰে কৰিছোঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি লৈছোঁ। যদি এনেদৰে কৰি পোৱা নাই, এদিন হ'লেও কৰিব। আৰু এটা বস্তু দিওঁ, সেইটো বস্তু আজি নিদিওঁ, কাৰণ দুদিনমানৰ আগত মই দুসপ্তাহ মূৰে মূৰে কৰোঁ, কেতিয়াবা মোৰ এমাহো হৈ যায়, একমাহলৈকেও থাকে এইটো ষ্টাইলত কৰিলে। এইখিনি বেছি নাথাকে, পেকেটটো সৰু যিহেতু, এইখিনি দেখিছেনে। এতিয়া মই কি মানে গেছত মই পানী এইখিনি উতলাই লৈছিলোঁ, তাতে মই চাহপাত অলপ দি দিছিলোঁ। এতিয়া গৰম কৰি আনিলোঁ যিহেতু, এইখিনি দেখিছেনে চাহপাত। এতিয়া এই চাহপাতৰ পানীখিনিয়ে মই ইয়াত দিম, যিহেতু অলপ উমি গৰম হৈ থাকিব লাগিব, নহ'লে লদা হৈ যাব বেছি চেঁচা হ'লে। নিজৰ জোখত দি ল'ব। মই দি ল'লোঁ, দি লৈ এতিয়া এনেদৰে যিমান পাৰে পানীটো প্ৰথম উতলাই ল'ব। উতলাই তাৰপিছত চাহপাত আপোনাৰ নিজৰ মতে, বেছি যদি কালাৰিং কৰিবলৈ বিচাৰে তেনেহ'লে বেছি কালাৰটো উজ্জ্বল কৰিবলৈ বিচাৰিলে বেছিকৈ দিব, আৰু যদি কম কৰিব বিচাৰে তেনেহ'লে কমকৈ দিব। আপোনালোকৰ নিজৰ জোখত দি দিব। মই যিহেতু কালাৰটো ইমান কৰিব নিবিচাৰোঁ, গতিকে মই অলপ কমকৈ দিছোঁ। এইখিনি মই এতিয়া 10 মিনিটমান এনেদৰে থৈ দিম, ৰাখি থৈ দিম 10 মিনিটমান। 10 মিনিট যেতিয়া হৈ যাব, হৈ যোৱাৰ পিছত মই এইখিনি লগাই দিম। আৰু তাতে আপোনালোকৰ চুলিখিনি যদি আৰু বেছি উজ্জ্বলতাটো আনিব বিচাৰে, মিহি কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে ইয়াতে ডিম এটাও ভাঙি দিব পাৰে। মই আজি ডিমটো নাই দিয়া, কাৰণ মই দুসপ্তাহমানৰ আগত যেতিয়া কৰিছিলোঁ তেতিয়া মই ডিম দিছিলোঁ। ডিমটো মই এবাৰে দিছিলোঁ, বৰ এটা ভাল নাপাওঁ মই ডিমটো, কিন্তু মাজে মাজে কেতিয়াবা লগাওঁ চুলিৰ কাৰণে। এইখিনি মই এতিয়া ধুনীয়াকৈ 10 মিনিট থৈ দিম। এইখিনি দেখিছেনে, এইখিনি ধুনীয়াকৈ মই এতিয়া 10 মিনিট থৈ দিম। 10 মিনিট হোৱাৰ পিছত এইখিনি মই চুলিত লগাম। এই যে এতিয়া এইখিনি চাহপাতখিনি দেখিছে, এই চাহপাতখিনি মই এতিয়া কি কৰিম জানেনে? এই চাহপাতটো মই এতিয়া ফুল ৰুই থৈছোঁ যিহেতু টাবত এতিয়া মই এইখিনি পেলাই নিদিওঁ, যে টাবত দি দিম। যদিহে আপোনালোকে টাবত চাহপাতৰ পানীয়ে হওক বা চাহপাতটো যদি দি থয়, তেনেহ'লে ফুলজোপা ধুনীয়াকৈ সজীৱ হৈ উঠে, আৰু তাৰ কালাৰটো বহুত ধুনীয়া হয়। সেউজীয়া কালাৰ এটা, বহুত ধুনীয়া সেউজীয়া কালাৰ এটা উঠে, আৰু ইয়াৰ পৰা বহুতখিনি ভিটামিন পায় গছে। সেয়েহে চাহপাতখিনি পেলাই নিদি মই এনেদৰে চাহপাতবিলাক গোটাই নিওঁ, তাৰপিছত গছৰ গুৰিত দি দিওঁ, ফুলৰ গুৰিত দি দিওঁ। আপোনালোকে এনেদৰে দিয়ে নে নিদিয়ে জনাবচোন। যিহেতু 10 মিনিট হৈ গ'ল, 10 মিনিট হোৱাৰ কাৰণে এয়া মই চুলিত ধুনীয়াকৈ হেনাটো লগাই ল'লোঁ। লগাই লোৱাৰ পিছত এইখিনি শুকাব দিম। শুকাওঁতে যিহেতু অলপ সময় লাগিব, আজি তাতে ৰ'দটো দিছে, আজি সোনকালে শুকাব, সেয়েহে 1 ঘণ্টামান মই এনেদৰে ৰখাম। ৰখাই লৈ পেলাই মই চুলিখিনি ধুই দিম। আপোনালোকে চুলিখিনি ধুওঁতে একো ইউজ নকৰিব, চেম্পু টেম্পু একো ইউজ নকৰিব। চেম্পু পিছদিনাখন চেম্পু দি ধুই দিব ধুনীয়াকৈ। যোনদিনা হেনা কৰিব সেইদিনা কিন্তু চেম্পু দি নুধুব। এনেদৰে 1 ঘণ্টা ৰোৱাৰ পিছতে মই চুলিখিনি যেতিয়া শুকাই যাব, মই তেতিয়া ধুনীয়াকৈ চুলিখিনি ধুই দিম।
গতিকেলৈ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেদৰে যিসকলে কৰা নাই সকলোৱে জানেই, তথাপিতো যিসকলে নাজানে, যিসকলে কৰা নাই এদিন কৰি চাবচোন, নিশ্চয় উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। বাই।